তাৰপিছত এইটো মাখি ল'ম হ'ব এতিয়া ৰখি দিয়া ইয়াত দিওঁতে কৰিব এইকণ কৰিবা আকৌ দিওঁতে এয়া মই এতিয়া পিঠা বনাবলৈ লৈছোঁ আৰু তেলখিনি দি দিছোঁ চব দেখা দিয়া তেলখিনি গৰম লাগিব খাই আৰু মই এতিয়া বনাই ল'ম পিঠাখিনি তাৰপিছত আপোনালোকক দেখাই আছোঁ আৰু এয়া আমাৰ ঘিলা পিঠা ৰেডি হৈ গৈছে আকৌ এতিয়া মই মাছ বনামগে চাই থাকক আৰু বাবাই এইফালে মাছ কাটি আছে দেখাই আছে আৰু এইফালে আমাৰ বাবাই মাছ কাটি আছে এইটো কি মাছ বাবা আৰু এইফালে মাছ কাটি আছে এইটো বাহু মাছ বুলি কৈছে তো হেই গাইজ আমিও সৰু সুৰাকৈ এটা পাৰ্টি কৰিছোঁ পাৰ্টি মানে বেলেগত নহয় আমাৰ ঘৰতে পাৰ্টি কৰিছোঁ তো সেইখিনি আমাৰ চবখিনি বস্তু আৰু এইফালে এখন বাবাই স্কিম এখন লগাই দিছে তাৰপিছত এইফালে নিকি আৰু ভনী তাহাঁত দুজনী আমাৰ আলহী হয় আৰু আজি আমি ঘৰতে বনাই মানে অলপ মানে বাহিৰত বনাই খাম বুলি তাকে ভাবিলোঁ পাৰ্টি বুলিনো কি আৰু ন সেই তেনেকৈ আৰু বেছি মানে হুলস্থুল সেইবিলাক আৰু নহয় আৰু সেইজনী মা কি আনিছ কেৰাহী লৈ আহিছে আৰু এয়া আমি এতিয়া নিজে কৰি মেলি বনাই মেলি খাম আৰু ঘৰতে খালি বেলেগ দিনৰ ভিতৰত বনাওঁ আজি যেনিবা বাহিৰত খাইছোঁ আৰু তাত আজিৰ চবচে স্পেচিয়েল হয় মোৱা মাছ এই মোৱা মাছটো মোৰ চবতকৈ ভাল লাগে এইবিলাক যিয়ে নহওক খালি মোৰ এই মোৱা মাছটো বেছি ভাল লাগে আজি মোৰ কাৰণে বেষ্ট স্পেচিয়েল হয় আৰু এইফালে আমাৰ ভনীয়ে আলু কাটি আছে আৰু নিকি জুই ফুৱাই আছে এতিয়া আৰু এইফালে মায়ে এতিয়া চব্জি কাটি আছে সেয়া সেই গুটিবোৰ নেপেলাবা এইটো হেৰি এইটো লোকেল নহয় গুটিটো নেপেলালেও হয় সেইটো হেৰি নহয় আমাৰ সেই খুৰাহঁতৰ মানে বিলাহীখিনি গুটি পেলাব লাগে খালি লোকেলবিলাকো পেলাব নালাগে দেই নেপেলাবি এতিয়া মাছ ফ্ৰাই কৰি আছোঁ আৰু সেইটো আমাৰ বাবাই মোক চাই আছে বহুত লাজ কৰে আৰু মই এতিয়া মাছ ফ্ৰাই কৰি আছোঁ আমি পাৰ্টি মানে বেলেগ কোনো নহয় আমাৰ ঘৰৰ মানুহ আমাৰ খুৰা ছোৱালীজনী আৰু আমাৰ ভণ্টি এজনী মানে সেই দুজনীহে মানে আমাৰ আলহী হ'লেও বাহিৰতে এনেকৈ খাই ভাল লাগে মই এনেকৈ ভাল পাওঁ সেই গাইছ আমাৰ ফাইনেলি খাবৰ সময় হৈ গ'ল এতিয়া বনাই মেলি চব আজৰি হৈ গ'লোঁ আৰু এতিয়া আমি খাবলৈ বাকী আছোঁ বাকী গোটেইখিনি বহি আছে আৰু এতিয়া আমি একেলগে গোটেইখিনি খাম আৰু মই যিখিনি বনালোঁ অলপমান দেখাই দিছোঁ ইমানো স্পেচিয়েল নহয় তথাপিতো আৰু অলপ আৰু এয়া মোৱা মাছৰ চৰচৰি আৰু এয়া মানে কেঁচা চব্জিখিনিৰ ভাজি আৰু সেয়া ৰৌ মাছৰ এখন কাৰী বনালোঁ আৰু সেয়া চালাড আজিৰ আৰু এয়া আজি আমাৰ মাঘৰ বিহুৰ উৰুকাৰ আজি ৰাতিটো আমি এনেকৈ উদযাপন কৰিলোঁ আৰু এই দুজনী ভণ্টি আৰু মই আৰু এইফালে মোৰ ভাইটি আৰু আমি এই চাৰিটাই ধুনীয়াকৈ আমি চেলিব্ৰেট কৰিলোঁ আৰু মা দেউতাই আগতে খাই মেলি শুলে এতিয়া 10:30 হ'ল আমি ধুনীয়াকৈ খাই মেলি শুই যাম আপোনালোকলৈও শুভৰাত্ৰি বাই বাই